हेलो फ्रेंड्स मैं मोर नतुन मिनी ब्लग एटाলৈ আপোনালোক সকলোকে স্বাগতম জনালো। কি খবৰ আপোনালোকৰ নিশ্চয় ভালে মোৰ ভালে। এয়া ৰাতিপুৱা ব্ৰেকফাষ্টত এনেকৈ আজি ফ্ৰাইড ৰাইচ বনালোঁ। বুট দি খাবলৈ বহুত ধুনীয়া হৈছিলে। লগত চাহ একাপো লৈ ল'লোঁ। তাৰপিছত দেওবাৰ বজাৰলৈ নেমু আটা আৰু এনেকৈ গাখীৰ লৈ আহিলে, যিহেতু গাখীৰ দৰকাৰ হৈ থাকে। এয়া মাছো আনিছিলে, মাছখিনি ধুনীয়াকৈ ধুই মেলি এতিয়া মই ফ্ৰাই কৰিব লাগিব। এয়া মই এতিয়া গাখীৰখিনি গৰম কৰিছোঁ। গাখীৰখিনি গৰম কৰি লওঁ, যি গৰম পৰিছে নহ'লে ফাটি থাকিব, সেইকাৰণে গাখীৰখিনি এতিয়া ধুনীয়াকৈ গৰম কৰি আছোঁ। তাৰপিছত মই মাছখিনি ফ্ৰাই কৰি লৈছোঁ। ভাতটো সোনকালে বনাব লাগিব, যিহেতু গৰম পৰিছে, সেইকাৰণে সোনকালে ভাতটো বনাই আজৰি হৈ লওঁ। এয়া মাছখিনি মই ফ্ৰাই হৈয়ে গৈছে অলৰেডি, এতিয়া হ'ব মোৰ মাছখিনি। আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে জনাব। যদি ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ ভিডিঅ' চাই যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া দিনত খাবলৈ এয়া বেঙেনা আৰু বিলাহী পিটিকা বনাইছোঁ কেঁচা জলকীয়া দি। খাবলৈ বহুত ভাল লাগে। কোনে কোনে খাই ভাল পায় কমেণ্ট কৰিব। তাৰপিছত দুপৰীয়া সাজটো এনেকৈয়ে বনালোঁ। তাৰপিছত অকণমান ৰিলছ বনাবলৈ ট্ৰাই কৰিছোঁ, চেষ্টা কৰিছোঁ, কেনেকুৱা হয় নেজানো। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।